এভৰিৱান নিভাজ ব্লগছলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ কি খবৰ আপোনালোকৰ মোৰ ভালেই বাৰু আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ বিজনী লক্ষ্মী মেলাৰ গোটেইকেইদিনৰে ভিডিঅ' দেখাম কিমান দিন গ'লোঁ কি কৰিলোঁ কি খালোঁ ক'ত ফুৰিলোঁ কাক লগ পালোঁ সকলোখিনি ইয়াত দেখা পাব আৰু বিজনী লক্ষ্মী মেলাত কি আহিছিলে সেয়াও দেখা পাব গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু সকলো নটিফিকেশন সময়মতে পাই থাকিবৰ বাবে বেল আইকনটো দবাই দিব বৰষুণ যাক শেষ হোৱাৰ পিছৰ দিনাৰ পৰা মেলাত একেবাৰে ভিৰ দেখা গৈছে এয়া পূজাত আহিছোঁ বহুত ভিৰ চাবই নোৱাৰি এইখিনিত অকণমান ভিৰ কম আছে সেইকাৰণে ইয়াতে সোমালোঁ এইজনী বা হয় কোনটো ভাল লাগিছে গোল্ডেনটো নে সিলভাৰটো জনাবচোন ইয়াত এটা ডাইনাছৰৰ ষ্টেচু বনাইছে ক'ৰ পৰা আহিছে আপোনালোকে টেষ্টি টেষ্টি পাপৰি চাট কেঁচা ভজা আৰু বুনিয়া ভুজিয়া একেলগে খালোঁ আৰু এইটো হৈছে চকলেট টিকলিয়ে যাব ওলাইছে ককাকৰ লগত অকণমান মেলা চাই আহিব আবেলি ইহঁতে আবেলিতে যাব ওলাল কাৰণ ৰাতি তাইক নিনিও তাইৰ অকণমান গাটো বেয়া হৈ আছে সেইবাবে মা আৰু ময়ে ওলালোঁ এতিয়া আমি আহিছোঁ ইয়াতে মেলাত এইখন হৈছে আমাৰ বিজনীৰ পাৰ্ক শংকৰদেৱ শিশু উদ্যান এইখন বন্ধ আছিল বহুত দিন ধৰি কিন্তু পূজাৰ কাৰণে খুলি দিছে এয়া সোমাই আহিছোঁ ইয়াতে এইখন বহা এইখিনি চৰাঘৰ আৰু এইফালে ৰাস্তা এটা আছে এইফালেও গৈ পেলাই ধুনীয়াকৈ সজোৱাই আছে মই সেইফালে নগ'লোঁ বাৰু এইফালে আহিলোঁ এইফালে এটা ইমান ধুনীয়া এট্ৰেকশ্যন এইটো আই লাভ বিজনী বনাইছে ইমান ধুনীয়াকৈ লাইটিং কৰি বনাই দিছে আৰু এইফালেও লাইটিং কৰি দিছে ধুনীয়াকৈ আৰু এইখন দোকান এখন আছে ইয়াতে খোৱা বস্তু পোৱা যায় আৰু এইফালে বহিব পৰা ধুনীয়াকৈ সাজি দিছে আৰু এইফালে গছৰ আঁৰত অকণমান লাইটিঙেৰে আৰু ফুলেৰে ধুনীয়া ডেক'ৰেশ্যন এটা কৰিছে ইমান ধুনীয়া লাগিছে ইয়াতে মই দুখনমান ফটো উঠিলোঁ মাক ফটো উঠাব দিছিলোঁ আৰু লগতে অকণমান ভিডিঅ' এটা বনাই দিলোঁ আৰু এইফালে আই লাভ বিজনী ইয়াতেও দুখনমান ফটো উঠিলোঁ এয়া লগ পালোঁ বহুত পুৰণা ফ্ৰেণ্ড মৰ্ণালী চাৰ্কাছ আহিছে বহু বছৰৰ মূৰত মাজতে লকডাউন হোৱাৰ কাৰণে হোৱা নাছিল এয়া চাওক ইয়াতে ইমান ধুনীয়াকৈ কি লিখা আছে প্ৰেম মানে যন্ত্ৰণা তুমি মোৰ কল্পনা এই মৰম তোমাৰ বাবে এইযোৰ ইয়াৰিংছ আকৌ ইয়াৰিংছ চালোঁ কেনে লাগিছে জনাব মোৰতো ইয়াৰিংছবোৰ বহুত ভাল লাগিছে ল'লোঁ কেইযোৰমান চাওক এতিয়া মাৰ লগত খাব আহিছোঁ এইখন বিজনীৰ লোকেল হয় সেইকাৰণে খাব আহিলোঁ এইখনতে আমি ভেলপুৰি আৰু চাওমিন ল'লোঁ টেষ্টি হৈছিলে আকৌ ওলালোঁ পিছদিনা বৌ আৰু দাদা আৰু টিকলিৰ লগত মেলা চাবলৈ ৱাও ব্ৰেক ডান্স মই ব্ৰেক ডান্সত উঠি বহুত ভাল পাওঁ প্ৰতিবাৰে উঠোঁ ইমান ধুনীয়া লাগে আপোনালোকে উঠেনে ব্ৰেক ডান্সত জনাবচোন কোনে কোনে ভাল পায় ব্ৰেক ডান্সত উঠি আৰু কোনে বেয়া পায় জনাব আৰু এইখন হৈছে ডাঙৰ নাগৰদলা ইয়াৰ পৰা সকলোবিলাক ধুনীয়াকৈ দেখা গৈছে পূৰা মজা আৰু একেবাৰে অলপমান বন্দুকেৰে বেলুন ফুটাও বুলি আহিছিলোঁ ফুটালোঁ কেইটামান পাৰিছোঁ অৱশ্যে এইটো হৈছে মটকা পোৱা এইবাৰ আহিছোঁ
DLEDৰ ফ্ৰেণ্ড হয় এজনী গৌৰী। মেলা চোৱা হ'ল, এতিয়া পাও ভাজি আৰু চাওমিন পেকিং কৰি ল'লোঁ। আহি পেলাই ঘৰত ধুনীয়াকৈ খাব লৈছোঁ। এতিয়া ইমান টেষ্টি হৈছে ক'ব লাগিব আৰু একেবাৰে। আৰু ৰাতি ৰুটি মাংস খালোঁ। এয়া চাওক, পূজাৰ শেষ, বোমা ফুটাইছে। বহুত দুখ লাগিছে, কিন্তু কি কৰিব আৰু, প্ৰতি বছৰে আহিব, এনেকৈ যাব আৰু। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। আকৌ লগ পাম মোৰ নতুন এটা ভিডিঅ'ত। তেতিয়ালৈকে ভালে থাকক, সুস্থ থাকক।